তো নমস্কাৰ জনাই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো বহুত দিন ব্লগ দিব পৰা নাছিলোঁ, তো আজি বহুত দিনত ব্লগ এটা দিম বুলি ভাবি আৰম্ভ কৰিছোঁ আৰু। তো বৰ্তমান আছোঁ মই কামৰ জেগাত আৰু যাম এতিয়া গুৱাহাটীলৈ। কেলৈ যাম কৈ আছোঁ, চাই থাকক। তো বাকী এই কিবা গাড়ী এখন আহিছিলে। তো বাকী এইবোৰ দেখিছে মুখা, মণিমুকুতা, এইবোৰ ড্ৰেছ পোছাক জাপি আছোঁ। তো মানে কেলৈ গৈ আছোঁ কৈছোঁ, মানে কৈ দিছোঁ আৰু। তো অংকীয়া নাট এভাগ আছে গুৱাহাটীত, তো তাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। তো বাকী তাকে জাৰ্ণিটো দেখুৱাম, তাকে আৰু চাই থাকক। বাকী ৰাইজ, এইটো হৈছে আমাৰ মুখাঘৰে আসন বনি আছে আৰু ইপিনে সিপিনে যি কাম কৰি আছে তাকো দেখুৱাই দিছোঁ। তো এতিয়া তাগৰাকে পূৰা ৰেডি চেডি হ'লোঁ আৰু এইবোৰ বেগ চেগ পেকিং কৰি থৈ দিছোঁ আৰু লাহেকৈ যাম আৰু গাড়ীত উঠিমগৈ আৰু তাকে দেখুৱাম আৰু। 2000 years later. তো বৰ্তমান এতিয়া আমি গাড়ীত বহি আছোঁ বিন্দাছকৈ। তো দেখিছে একদম পিছতে মোৰ লগত আছে আমাৰ মাধুৰ্য। তো এতিয়া গুৱাহাটীলৈ যাব। ই মানে আজি মেকআপ কৰিব। আজি বহুত দিনৰ মই তাকো লগ পালোঁ, তাকো অলপ দেখুৱাই দিছোঁ। বাকী যি পাওঁ দেখাই যাম, চাই থাকিব আৰু দেই। গাড়ীৰ ভিতৰতো লাইট চাইট জ্বলি আছে। এয়া মানে ভাত খাবলৈ সোমাইছে। এয়া মানে মাছে বাহিৰলৈ গৈছে। এয়া তাই বাহিৰলৈ গৈছে। বাকী যি পাওঁ দেখাই যাম, চাই থাকিব আৰু দেই। তো পিছদিনা এয়া আমি যোৰাবাট পাইছোঁ গুৱাহাটী। সময় এতিয়া প্ৰায় 4:30মান বাজিছে। তো এয়া চব শুই আছে দেই। হা বাকী মোৰ পিছা গৈছে নেকি? তো এতিয়া সেই ধুনীয়াকৈ পাই গ'লোঁ, বস্তু আছে। টোপনি গ'ল নাই? চকুটোকো পূৰা ৰঙা হৈ আছে। বাকী চাই থাকক আৰু। এতিয়া পাই গ'লে আমি ৰুম বিন্দাছ। তো এতিয়া বাজিছে 7:30। তো আমি এতিয়া ফুটপাথত ঘূৰি ফুৰিছোঁ, চাহ তাহ খাবলৈ আহিছোঁ বিন্দাছকৈ। তো বাকী ৰাতি টোপনি খতি, চকু তকু দেখিছে পূৰা লাল হৈ আছে। তিনিজন আহিছোঁ আমি। এতিয়া ধুনীয়াকৈ চাহ তাহ খাম আৰু তাৰপিছত যি পাওঁ দেখুৱাই যাম, চাই থাকিব আৰু। তো বৰ্তমান আছোঁ আমি, এইটো কি বুলি কয়, চানমাৰী কলনীৰ ওচৰত আছোঁ। ইয়াত আমাক মানে থাকিবলৈ ৰুম দিয়া হৈছে আমাৰ ৰেষ্ট ল'বলৈ। তো তাতে এতিয়া আমি আছোঁ। এইফালে আছে আমাৰ ৰুম। বাকী মানে আমাৰ অনুষ্ঠান হ'ব বামুণী মৈদাম বুলি কৈছে। তো সিমান এটা নাজানো আৰু, যাম আৰু গাড়ী আহিব লৈ যাব। তো বাকী এইফালে মহাত্মা গান্ধী, জাতিৰ পিতা মহাত্মা গান্ধী তাকে মূৰ্তি ইয়াত ৰখা হৈছে, তাকোতে মই অলপ দেখুৱাই দিছোঁ। তো বাকী এতিয়া চাই থাকক আৰু। তো মানে ৰাইজ, এই টিমটো হৈছে মানে দুলীয়াজানৰ। প্ৰগ্ৰেম কৰিবলৈ হৈছে আমি গুৱাহাটীত। তো এইজন হৈছে জনাৰ্দন, খুব ভাল কণ্ঠ অধিকাৰী সি। তো মানে ঘপককৈ আহি ওলালেহি। তো সকলোৱে মিলি ৰুমতে অকণমান নাম গালোঁ, কথা বতৰা পাতিলোঁ। সেয়াই আৰু মানে এক কথাত ক'বলৈ গ'লে পূৰা আড্ডা মাৰি আছোঁ। তো বাকী চাই থাককচোন বাৰু। তো লাহে লাহে আমি মেকআপত মানে মেকআপ কৰা আৰম্ভ কৰি দিলোঁ। তো মাধুৰ্যই মেকআপ মাৰি আছে আৰু এইফালে আমাৰ প্ৰশান্ত দাই মেকআপ মাৰি আছে। তো লাহে লাহে আৰম্ভ কৰিছোঁ আৰু দেখুৱাই আছোঁ সকলোতো। এইপিনেও এয়া দাড়ি লগাই আছে। এয়া ৰামচন্দ্ৰই হাতৰ ৰং সানি আছে। তো বাকী চাই থাককচোন বাৰু।
ৰাইজ এই যে গাড়ীত দেখিছে আচৰিত খাইছে চাগে গাড়ীত এই ড্ৰেছ পোছাক পিন্ধি কিনি গৈছে বুলিছে তো কাহিনীটো মই ভালকৈ কৈ দিছোঁ মানে কথাটো হ'ল কি আমাক যোনটো ৰুমত থাকিবলৈ দিয়া হৈছিলে তাৰ পৰা মানে অনুষ্ঠান হোৱা জেগালৈ অকণমান দূৰ আছে তো আমি ৰুমতে ড্ৰেছ পোছাক কৰি পানি মানে গাড়ীত উঠি ডাইৰেক্ট অনুষ্ঠান হোৱা জেগালৈ গৈছিলোঁ তো কনফিউজ নহ'ব তো কথাখিনি মই জনাই দিলোঁ তো বাকী চাই লওকচোন বাৰু অনুষ্ঠান হোৱা সেই নামঘৰ ভাগিৰ নান্দনিক দৃশ্য আৰু ভাওনাৰ কিছু অংশ এতিয়া সময় হৈ গ'ল প্ৰায় 10টা চাৰে 10টামান হৈ গ'ল এতিয়া সময় তো আমাৰ ভাওনা চলি আছে তো ভাওনাৰ অলপমান দৃশ্য মানে দেখুৱাইছোঁ তো তাকে চাওকচোন বাৰু আৰু সাজ সজ্জাৰ কেইখনমান ফটো মই দিছোঁ তাক আপোনালোকে কেনেকুৱা লাগিছে জনাব বাকী চাই থাকক লগতে মাধুৰ্য মেকআপ আদি মাধুৰ্যই কৰিছে এনেই কেনেকুৱা অনুভৱ কেনেকুৱা অংকীয়া নাটত তোমাৰ প্ৰথম এবাৰ মেকআপ সুন্দৰ ভাল লাগিলে নাই এবাৰ আজি অংকীয়াত প্ৰথম যদিও বহুত ভাল লাগিছে সুন্দৰ লাগিছে ভাল লাগিছে তো আগলৈকেও কি কি পাওঁ দেখুৱাই যাম তো বাকী চাই থাকক তো মানে কথাটো কি ৰাইজ গম পায়নে ভালদৰে চাওকচোন এইগৰাকী কোন ধৰিব পাৰিছেনে এইগৰাকী হৈছে অসমৰ জনপ্ৰিয় পুৰণি অভিনেত্ৰী চেতনা দাস বাইদেউ কালি চেতনা দাস বাইদেৱে আমাৰ ভাওনা চাব আহিছিলে তো তাকে অলপমান সাঁচি ৰাখিছিলোঁ আপোনালোকক দেখুৱাই দিছোঁ তো ইয়াৰ লগত মাইক্ৰফোনত আছে টীমৰ মেইন মানুহজন আৰু পবিত্ৰ চতিয়াতে তো বাকী চাই থাককচোন বাৰু কি দেখাওঁ তো এতিয়া প্ৰায় 11টামান বাজি গ'ল আৰু ইতিমধ্যে আমাৰ নাটক সমাপ্ত হৈ গ'ল তো যি পাৰোঁ দেখুৱালোঁ তো বাকী আৰু নতুন নতুন ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম কৰ্মব্যস্ততাৰ মাজতে ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম চাই যাব আৰু যদি আজি ভিডিঅ'টো ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদি চেনেলটো নতুনকৈ আহিছে তো আজিলৈ বাই বাই গুড নাইট জয় আক